নমস্কাৰ। গোৱালপাৰাৰ ছাজাদ আলীৰ বিষয়ে জানো আহক। তেওঁ 2007 চনতে বোমা বিস্ফোৰণত দুইখন ভৰি আৰু এখন হাত হেৰাই পেলাইছিল। গতিকে লকডাউনৰ এই সময়ছোৱাত তেওঁ কেনেকৈ জীৱন নিৰ্বাহ কৰি আছে, সুদূৰ গোৱালপাৰাৰ পৰা গুৱাহাটী আহি পাইছে তেওঁ। হাত এটাও নাই, এখন হাতেৰে চলে তেওঁ। চাওক জীৱন সংগ্ৰাম। 2008 চনতে বোমা বিস্ফোৰণত দিল্লীত তেওঁৰ দুইখন ভৰি শেষ হৈ গৈছে। গতিকে তেওঁ হাৰ মনা নাই, তথাপিও জীৱন যুঁজত যুঁজি আছে। বন্ধু, আপোনাৰ নামটো কওক। নামটো কি নাম আপোনাৰ? ছাজাম আলী। আপোনাৰ এনে ঘৰ? গোৱালপাৰাত। আপুনি গুৱাহাটীত আহিছে এতিয়া? গুৱাহাটীত কিমান দিন হ'ল আহা? 1 মাহ হ'ল। আচ্ছা, লকডাউনততো আপোনাৰ খুব অসুবিধা হৈছে, পইচা পাতি নাই। আচ্ছা, আপোনাৰ যে ভৰি দুখন যে এনেকুৱা হৈছে, আপোনাৰ কি জন্মতে হৈছে নে কিবা এক্সিডেণ্ট হৈছে? বোম লাগছে। বোম? অঁ, এইটো বোম ক'ত লাগিছিল, কিমান চনত? দিল্লীত 2007। 2007 চনত মানে বোমা বিস্ফোৰণত আপোনাৰ দুইখন ভৰি ছিঙি গৈছে। চৰকাৰৰ পৰা আপুনি কিবা সহায় সহযোগ পাইছেনে এতিয়ালৈকে? একোৱে পোৱা নাই। আপোনাৰ চিকিৎসাৰ নামতো একো পোৱা নাই আজিলৈকে? চৰকাৰৰ পৰা ফ্ৰী দিছে চিকিৎসা। চৰকাৰৰ পৰা ফ্ৰী দিছে। বৰ্তমান এতিয়া আমাৰ অসম চৰকাৰে আপোনাক কিবা সহায় সহযোগ কৰিছেনে এই লকডাউনৰ পেণ্ডেমিক পিৰিয়ডৰ ভিতৰত? একো কৰা নাই ন? ঠিক আছে, চাওক এয়া মানুহৰ জীৱন সংগ্ৰাম। গতিকে এই ছবি দেখি যাতে অসম চৰকাৰে এখেতক কিবা সহায় কৰে।